নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ মোৰ ইউটিউব চেনেল DRS পিগ ফাৰ্ম। আপোনালোকে এখন থলুৱা গাহৰি ফাৰ্ম চাব। মই আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাব কেনেকৈ বনাইছে, কি কথা কম খৰচত বনাইছে আপোনালোকে চাব। এইখন ফাৰ্মখন চেংগেবেলত ঢালাই দিছে। এইখন নতুনকৈ বনাইছে, 1 2 3 4টা ৰুম আছে আৰু এইখন ইপিনে পুৰণা। এইবোৰ সাইডত ঢালাই দিছে যাতে বেৰবোৰ দিব পাৰে। ইয়াত বিট দিব, কাঠৰ বিট লগাই দিব। আপোনালোকক এই বিটটো কেনেকৈ বনাইছে তাকো দেখাই আছোঁ। আৰু এইটো এটা নলা আছে, গাহৰিৰ মল মূত্ৰবোৰ ইয়াত পৰিব আৰু পুৰণাখনৰ পৰাও ইয়াতে পৰে। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ভিডিঅ' বনাবলৈ সময় নাপাওঁ, তথাপি আপোনালোকক এটা সৰুকৈ হ'লেও দেখাবলৈ চেষ্টা কৰিছোঁ। এইখন হৈছে পুৰণিখন, এইকেইটা খালী আছে। ইয়াত আকৌ ইয়াত সোমাব, গোটেই লোকেল হয় এইবোৰ। আৰু বাহিৰত ৰাখি থৈছে, আপোনালোকক দেখাইছোঁ বাহিৰত কেনেকৈ ৰাখিছে। এইটো এটা, এইটো এটা, এইটো একটা আৰু এইটো। এইটো 4বাৰ পোৱালি দিলে, আকৌ এবাৰ ৰাখিব চাগে। আৰু আপোনালোকক কৈছিলোঁ যে এই নতুন ফাৰ্মখনত এই বিট লগাব। এইবোৰ বিট ফলা হৈছে, চাইডত এই বিটবোৰ লগাই দিব। 1 3 বিট চাইডত দিব এইবোৰ। আপোনালোকেও পাৰিলে এনেকুৱাকৈ বিট লগাই গাহৰি ফাৰ্মখন কম খৰচত আৰম্ভ কৰিবলৈ পাৰিব। আৰু এইফালে এটা আছে, এইটো প্ৰেগনেণ্ট আছে, এইটো পোৱালি দিব আৰু।